নিৰাপত্তাত নিয়োজিত আৰক্ষী বিষয়াৰ গুলীত নিহত উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী আৰু এজন নিহত হ'ল। বিভাগসমূহলৈ দিয়া নহ'ব অতিৰিক্ত পুঁজি। চুতীয়াসকলৰ সহযোগ অবিহনে চুকাফাৰ বৰ অসমৰ সপোন বাস্তৱিত নহলহেঁতেন। ৰজাঘৰীয়াৰ শেষ শ্ৰদ্ধাকৰণৰ পৰাও বঞ্চিত হ'ল গুণসিদ্ধ হাজৰিকা। এই মানুহটোৰ লগতো জীয়াৰ কওঁ কিবা এটা কৰে কিবা এটা। আনবা দিছিলো মই ডাঙৰ, আনছি যায় সৰু। এই মাখানো মই কিমান পৰে বাচিম এই সৰু সৰু মাছ মাখা। বিৰক্তি লাগি যাব মোৰ বাচনতে বাচনতে। জেচি হাত দুখন লেতেৰা খোজাব নোৱাৰো, কাষতে এটা নাপাও কাকো খোজে দিবা। এই মাখা বাচনতে মোৰ 1 ঘণ্টা 2 ঘণ্টা গুচি যাব। এতিয়া বিৰক্তিয়ে লাগি যায়। এই বাতৰি কাকতখন আৰু কি চাম, ইমূৰৰ পৰা সিমূৰলৈ চালো, চব দেখোন ধৰ্ষণ, এক্সিডেণ্ট, অপহৰণ। হে প্ৰভু, এই দেশখনত এই ৰাজ্যখনত এই সপাই খবৰ। দুটা যদি ভাল খবৰ 10টা বেয়া খবৰ। হ'ব দে আৰু কি চাম। ভাই চাবা যাব লাগছিল, কিন্তু এতিয়া যাওঁ কেনেকে? হাতত 1 টকা এটাও নাই জানা, পকেট ফুটা আহিছে। কি কৰো? তাকেতো চবতে পাই আছো, পোষ্টাৰ বিলাক পাই আছো যে হিট হৈছে। চাবা যাব লাগছিল আৰু ইমান বছৰ মূৰত ওলছি শ্বাহৰুখ খানৰ চিনেমা, আকৌ নামো বঢ়িয়া পাঠান। কিন্তু যাওঁ কেনেকে ভাই? পইচা 1 টকাও নাই জানা। তই দিব পাৰিবি নেকি মোক? তোক দিম দে মই পিছত। তোৰো নাই। দেউতাক খুজিবা দিছে, দেউতাই দিব মোক। 5 টকা এটা খুজিলে 2 টকা এটা দি পঠাই মোক, গম পাইছা? আৰু মই কিবাকে 300 টকা মই কেনেকে কৰো টিকেটৰ নামত? ৰচোন মই চেষ্টা কৰো, দেনাবা নেদে। দে মই জনাম দে তোক। দে কি কৰো এতিয়া? দেউতা বা দেনাবা নেদে তোৰ টিকেটৰ কাৰণে পইচা। দে ক'ব দে, একবাৰ খুজি চাওঁ কিবা কৰে। দিলাক নেদিলিতো নাই আৰু মেনেজ কৰিব লাগিব। কমাই দিলো দেউতাক খুজো। এতে বহি আছো মোক পইচা অলপ লাগছিলে। কি কৰা পইচা? লাগছিল কাম এটাত। কিমান মান? বেছি নালগে, 500 মান দিলে হ'ব। এতিয়া 500 মান লাগে তোক? দিবি না? কি কৰবি দেচোন কো? 500 টকা মোক লাগে দে, জানবা নাংগে দে তই। জানবা লাগবো মই। 500 টকা ধেমালি টকা নেকি? কি কৰবি দেচোন দে কো, কাৰণটো কচোন, কি কিয়া লাগে তোক পইচা? মই পাঠান চাব যাম। যা মায়েৰে দিব যা। ইমান পাঠা চাই থাকিবি, যা। পাঠা ৰাখাল লগা নাই, যা মায়েৰে দিব যা। নাই বাৰু দেই না নেদে? যা দিব যা, পাঠাই চাবি যা। নেদলি কিন্তু তই দিব লাগিব। দিম যা, পাঠা চাবি কিমান চাবি, যা। যা আধা কেজি 5 কেজি যাবি, যা। মা কি কে দে মুসা? মা শুন কি তোর
মোক পইচা অলপ লাগছিলে পইচা লাগছিল কিয়া লাগছিল দে এতিয়া কাৰণটো উঠবা নালাগে তো মই দেউতাক কৈছো মোক 500 টকা লাগছিল দেউতা তোৰ তাত পঠাই দিছে মোৰ তাত পঠাই দিছি মই কিবা ক'ৰবাত ইনকাম কৰবা গৈছো নেকি হা মোৰ তাতে পইচা নাই যা যা দেউতাৰ তাতে যা মই পইচা দিবা পঠাই দিছি মোৰ তাতে পইচা নাই মই নৰো দিবা যা দেউতাৰ তাতে যা দেউতাৰে দিব যা মোৰ কত ইনকাম কৰবা জনাই যা যা ইফালে দেউতা পুতাক পঠাই দিব তই আৰু দেউতাৰ তাত পঠাই দিবি মই কিবা পুতলা নেকি মোৰ তাতে নাই যা 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 ঘূৰি দিবি মই জহা দহা ঘূৰি থাকি যা পৰাই যা কি হ'ল মায়ে পইচা নেদে বোলে কি কৈছি মায়ে দে মায়ে কৈছে কি মই ইনকাম কৰো নেকি দেউতাকে ইনকাম কৰে মই কেনেকে পইচা দাওঁ ঠিকেই কৈছি মায়ে দে ঠিকেই কৈছি কাৰণ মই দিলেহে মায়ে দিবা পাৰিব মায়েও নকৰে দিবা বাৰু ৰ তই পইচা চাবাৰ কাৰণে খুজিছিলি না খাবাৰ কাৰণে খুজিছিলি মই চোৱাৰ কাৰণে খুজিছিলো হা অ হে প্ৰভু কৃষ্ণ কৃষ্ণ আজিৰ দিনৰ চলি চিনি নাপাব পাৰা দেচোন হা ৰ তোক মই 1 টকাও খৰচ নকৰা কৰি তোক মই ঘৰতেই দেখাই দিম মোৰ লগত 1 টকাও নোহোৱাকে তই 1 টকাও খৰচ নকৰা কৰি তোক মই দেখাই দিম মোৰ লগত বলছো বল দেখাবি 1 টকা নোহোৱা না তই মোৰ লগত মোৰ লগত এই সেইটো কি দেখছা না এইটো দেখছো এইটো ছাগাল এইটো কি ছাগাল জানা না জানো তো কি ছাগাল এইটো ছাগালে সেইটো পাঠা ছাগাল আৰু এই সেইটো দেখছা না সেইটো হ'ল পাঠি ছাগাল তাক চাবা যাবৰ কাৰণে তই পইচা খৰচ কৰবা খুজিছা চাই থাক কিমান চা পাঠা ছাগাল হে ভগৱান মই এই পাঠা ছাগলৰ কথা কোনায়ে